গুড মৰ্নিং বহা তোমালোকে নগেন ক'ত অহা নাই নেকি আজি আছে স্যার মোট পা গেছে স্যার জোনাই কাম স্যার এতিয়া নতুন ইংৰাজী ক'ত শিকিলি তই স্যার যোৱা মাহটো মে মাহ আছিল না অঁ তেনেহ'লে যোৱা মাহত যে আপুনি ৰুমত সোমাৰ আগতে মে আই কাম বুলি কৈছিল এইটো দেখো জুনৰ মাহ সেইকাৰণে জোনাই কাম বুলি কৈছো মই এই মূৰ্খ যাব পাঠ ফৰ মুখস্থ কৰি আনছা না আছে স্যার এই খগেন তই কচোন 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকে নাজনো স্যার তেনেহ'লে ক এটা মহৰ আৰু এটা হাতীৰ মাজত তুলনা কৰা স্যার মহে হাতীৰ পিঠিত উঠব পাৰে কিন্তু হাতীয়ে মহৰ পিঠিত উঠব নোৱাৰে এইখিনিয়ে তুলনা সেই শস্যত তই ক তক যদি এটা সিংহ মাৰবা দিং কেনেকে মাৰবি পাৰিম স্যার কেনেকে মাৰবি স্যার মই আগতে দি খাই ল'ম তাৰ পাছত সিংহৰ গুৰিত যাম সিংহই ধৰিতো মোক খাবই বুজি পাইছে না স্যার তাৰ পাছত সিংহ মাৰব এই গাধা মূৰ্খ পৰীক্ষাত এটা 15 মাৰ্কৰ প্ৰশ্ন আহিব ইপাৰ কেনেকে মাৰব লাগিব খগেন তই ক বিৰাট বুদ্ধি আছে মোৰ পাৰিম স্যার মাৰবা দে ক প্ৰথমতে চেনিৰ লগত শুকান জলকীয়াৰ গুড়ি মিহলি কৰি খাব দিম সেই খাই কেনে পিপাৰতটো জ্বালা ধৰব এটা পানীৰ বাল্টিঙৰ চাৰিওপিনে মিঠাতেল সানি ফুল পানী ৰাখি দিম তাত পানী দেখিতো পানী খাব যাবই ওপৰত উঠাৰ লগে লগে পিছল খাই পৰি পানীত ডুবি যাব ডুবাৰ পিছততো ঠাণ্ডা লাগিব খৰি বিচৰি জুই ধৰি কেনে তাত থৈ দিম তাৰ পিছফালেদি এটা বমো ৰাখি দিম গা শুকাব যাই কেনে বম ফুটাৰ পিছত আহত হৈ হস্পিটেলত যাব হস্পিটেলত ডক্টৰে মুখত অক্সিজেন মাস্ক লাগে দিব মই যাই অক্সিজেন মাস্কখন খুলি দিম তাৰপিছত উশাহ নিশাহ বন্ধ হৈ বিপাৰ মৰি যাব আছে না স্যার পাঠ 5 মুখস্থ কৰিলে